সাউথ ইণ্ডিয়ান ডিছ বুলি ক'লে আমি ইডলি আৰু ডোচা এই দুটাই আমাৰ ঘৰত বেছিকৈ বনোৱা যায়। মই ইডলি নিজে বহুতবাৰ বনাইছোঁ আৰু বেলেগকো খুৱাইছোঁ, খায়ো বেয়া নাপাওঁ, ভালেই পাওঁ। আৰু আজি আপোনালোকক মই লৈ আহিছোঁ এটা পিয়'ৰ সাউথ ইণ্ডিয়ান ফেমিলিৰ ওচৰত। আচলতে মই কেইদিনমান আগতে পিয়'ৰ তেলেগু ফেমিলি এঘৰ ভিজিট কৰিছিলোঁ, বিশেষ কিবা কাম এটাৰ কাৰণে, আৰু তেওঁলোকৰ ঘৰত আজি মোৰ ব্ৰেকফাষ্ট। প্ৰথমবাৰ আহিছোঁ। নেক্সট দিনা ব্ৰেকফাষ্টত আছে ইডলি, আৰু আজি এই ভিডিঅ'টো আপোনালোকক দেখুওৱাৰ এটা বিশেষ কাৰণ আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু শেষলৈকে চাব, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব এই ভিডিঅ'টো আজি মই কিয় কৰিছোঁ। মই আহিছিলোঁ ইয়াত দুদিনৰ কাৰণে, কৈছিলোঁৱেই বিশেষ কাম এটা আছিল। আৰু নেক্সট দিনা ৰাতিপুৱা যেতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ, আজি ব্ৰেকফাষ্টত আছিল ইডলি। আৰু ইডলি যেতিয়া হৈছে, মই ভাবিছোঁ লগত চাটনি আছে, যেনেকৈ আমি চাটনিৰ লগত ইডলি খাওঁ। আৰু যেতিয়া বেলেগসকলক খোৱা দেখিছিলোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট, তেতিয়া এই পাউডাৰটো লৈ খোৱা দেখিছিলোঁ। অকণমান আচৰিত হৈছিলোঁ। আৰু এয়া মোৰ কাৰণে উলিয়াই দিলে এখন প্লেট ইডলি, কিন্তু 4টা খাব পাৰোঁ নে নোৱাৰোঁ সেইটো পিছত ক'ব, কিন্তু প্ৰথমতে মই উলিয়াই ল'লোঁ 2টা। এতিয়া ইডলি খাব যিহেতু চাটনি নাই, গতিকে মই লৈছোঁ অকণমান ঘৰতে বনোৱা আমৰ আচাৰ। আৰু এই আচাৰখিনি ইমানেই সোৱাদ, আমি যিবোৰ বজাৰৰ পৰা কিনি খাওঁ সেই আচাৰখিনিৰ লগত কেতিয়াও ফেৰ মাৰিব নোৱাৰে, বহুত বেছি টেষ্টি। কালি ৰাতি ভাতৰ লগত মই ট্ৰাই কৰিছিলোঁ। লগতে যিটো ৰেডিমেড ঘৰতে বনোৱা পাউডাৰ আছে, সেই পাউডাৰ মই কমকৈ লৈছোঁ যাতে নষ্ট নহয়। কাৰণ মোৰ অকণমান ডাউট হৈ আছিল, প্ৰথমবাৰ যিহেতু এই পাউডাৰখিনি দেখিছোঁ বা টেষ্ট কৰিম, হয়তো ভাল লাগিব পাৰে বা নালাগিব পাৰে। আৰু আজিৰ এই ভিডিঅ'টো কৰাৰ মোৰ এটাই উদ্দেশ্য আছিল, এই পাউডাৰটো যিহেতু প্ৰথমবাৰৰ কাৰণে মই দেখিলোঁ, লগতে টেষ্ট কৰিব গৈ আছোঁ এতিয়া, সেয়ে ভাবিলোঁ মোৰ যিখিনি কানেক্টেড হৈ আছোঁ মই অসমৰ মানুহখিনিৰ লগত, তেওঁলোকক মোৰ এই ভিডিঅ'ৰ থ্ৰু দি জনোৱাটো ভাল হ'ব বুলি মই ভাবিলোঁ। আচলতে যিসকল চাউথৰ ফালে থাকে বা চাউথ ছাইডৰ ফালে কানেক্টেড হয়, তেওঁলোকে হয়তো জানিব পাৰে, কিন্তু মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ, লগতে প্ৰথমবাৰ টেষ্ট কৰিব লৈছোঁ। সেইকাৰণে ময়ো ভাবিলোঁ যে মোৰ যিখিনি কানেক্টেড হৈ আছোঁ যিখিনি মানুহৰ লগত, তেওঁলোকক এই ৰেচিপিটোৰ বিষয়ে অৱগত কৰাই দিওঁ। আৰু মই এতিয়া টেষ্ট কৰিলোঁ, প্ৰথমবাৰৰ কাৰণে খাইছোঁ যদিও মোৰ ভালেই লাগিছে। কিন্তু এটা কথাই ক'ম, যিহেতু আমাৰ মেইন ডিছ নহয়, ইডলি হওক ডোচা হওক, আমি অসমীয়া হয়, গতিকে আমাৰ মুখত ডেইলি ভাল নালাগে এই ডিছটো, হয়তো সপ্তাহত বা মাহৰ মূৰত আমাৰ খাবলৈ ভাল লাগে। সেই হিচাপে ক'ব গ'লে এই পাউডাৰবিধ মই খাই ভালেই পাইছোঁ, কিন্তু মই ৰেগুলাৰ খাব নোৱাৰোঁ, মানে ডেইলি খাব নোৱাৰোঁ। কেতিয়াবা মাজতে গেপ দি খাব পাৰিম। আৰু কালি মই দেখিছিলোঁ যে ভাতৰ লগতো খাইছিল ৰাতি, কেনেকুৱা লাগে মই কিন্তু টেষ্ট নাই কৰা ভাতৰ লগত। আৰু আচাৰ লগতে এই পাউডাৰ দুয়োটা মিক্স কৰি মই খাইছোঁ ইডলি, সেইকাৰণে হয়তো মোৰ বেছি ভাল লাগিছে। হয়তো আচাৰবিধ নাথাকিলে তেতিয়া খাব মই ইমান ভাল নাপালোঁ হয়। কিন্তু অভাৰঅল যদি কওঁ, পাউডাৰবিধ ভালেই হয় টেষ্টটো, যিয়ে নহওক। আৰু এই পাউডাৰবিধৰ যিটো ৰেচিপি মই সুধিছিলোঁ আণ্টিগৰাকীক, তেওঁ ক'লে যে বাদাম, যিটো ৰঙা বাদামটো হয় মুৰফুলি, নহৰু বাকলি পাইছোঁ, গতিকে ডেফিনেটলি নহৰু আছে, আৰু জলকীয়া, ইয়াত জ্বলা আছে গতিকে জলকীয়া আছে। আৰু ভাষাৰ প্ৰব্লেমৰ কাৰণে, লেংগুৱেজ প্ৰব্লেমৰ কাৰণে মোৰ আচলতে এই ৰেচিপি গোটেইখিনি অকণমান জনাটো অসুবিধা হৈ গ'ল, কিন্তু মই চেষ্টা কৰিম এই ৰেচিপিটো, প্ৰপাৰ ৰেচিপিটো দিবৰ কাৰণে, কাৰণ ইমান এটা বেয়া নালাগিল। কেতিয়াবা অকণমান ষ্ট'ৰ কৰি থ'ব পাৰি। আৰু মই যাৰ ঘৰত আহিছিলোঁ, তেওঁলোকৰ ঘৰত প্ৰত্যেক সময়তেই এই পাউডাৰবিধ ষ্ট'ৰ হৈ থাকে, কাৰণ তেওঁলোকৰ যিহেতু ইডলি ডোচা বৰা এইবোৰ মেইন ডিছ হয়, ব্ৰেকফাষ্ট হিচাপে তেওঁলোকৰ ঘৰত ডেইলি থাকে। গতিকে প্ৰত্যেক সময়তে যেতিয়া চাটনি নবনায়, চাটনি নকৰিলে এই পাউডাৰ থাকে, আচাৰ লয়, এনেকৈ ইডলি বা বৰা এইবোৰ তেওঁলোকে ব্ৰেকফাষ্ট হিচাপে গ্ৰহণ কৰে। সেইটো আমাৰ পক্ষে বাৰু এইটো সম্ভৱ নহয়। প্ৰথমখিনি যিহেতু খাই ভাল লাগিলে, এতিয়া মই আৰু অকণমান পাউডাৰ ল'লোঁ, কমকৈ লৈছোঁ কাৰণ সিমানখিনি বেছি নহ'ব। আৰু মই 3টা ইডলি শেষ কৰিলোঁ, মানে মোৰ কাৰণে হৈ গ'ল। 4টা দিছিল ব্ৰেকফাষ্টত, কিন্তু 4টা মোৰ কাৰণে সম্ভৱ নহ'ল। আৰু ৰাতিপুৱা 10:30মান বজাত ব্ৰেকফাষ্ট কৰিব লৈছিলোঁ, ভোকো লাগিছিল, হয়তো ভোক লাগিছে সেইকাৰণেও খাই ভাল লাগিলে। আৰু ভোকে আচল জুতি বুলি কয়, এইটো 3 নম্বৰ। তাৰ ওপৰত অকণমান মই আচাৰ লগাই ল'লোঁ। আৰু
যিয়ে নহওক আৰু আজিৰ ভিডিঅ'টো মই শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে অকণমান ইনফৰ্মেটিভ ভিডিঅ' বুলিয়ে মই কৈছোঁ কাৰণ বেলেগ ষ্টেটৰ কিবা এটা জানিব পাৰিলেও আমাৰ ভাল লাগে নহয় জানো